নমস্কাৰ সঠিক দিশা চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলোৱে ভালে কুশলে আছে। সময় অমূল্য ধন, টাইম ইজ মানি, এই কথাবিলাক আমি সদায় শুনি থাকো। কিন্তু সময় নিৰূপণ কৰা, সময় দেখুওৱা যেটো যন্ত্ৰ, সেই যন্ত্ৰ হৈছে ঘড়ী। আৰু এই ঘড়ী আমি ক'ত থব লাগে, ক'ত থব নালাগে, সেই বিষয়ে আজি মই বিস্তাৰিত আলোচনা কৰিবলৈ লৈছো। আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। সময়ক আমি পিছ পেলাই যদি বেছিকৈ আগুৱাই যাওঁ, তেতিয়াও সামঞ্জস্য নাথাকে। জীৱনত আমি কিছুমান ক্ষেত্ৰত অবাস্তৱিক হৈ পৰোঁ, আৰু সময়তকৈ যদি আমি পিছ পৰি থাকোঁ, তেতিয়াও অবাস্তৱিক হৈ পৰোঁ। গতিকে সময়ৰ লগে লগে একে সমান্তৰালভাৱে খোজ দি আমি জীৱনত আগুৱাই যাব লাগিব, যাৰ কাৰণে সঠিক সময় যেটো আছে সেইটো ঘড়ীত সদায় প্ৰতিফলিত হ'ব লাগে। তো এই ঘড়ী ৰখাৰ কিছুমান নিয়ম আছে। এক নম্বৰ নিয়ম মই ক'লোই যে সময় সঠিক হ'ব লাগে। ঘড়ীত থকা যেটো সময় দেখুৱাই থাকে, সেই সময়খিনি সঠিক সময় হ'ব লাগে। সময়তকৈ সেই সঠিক সময়তকৈ ফাষ্ট হ'ব নালাগে ঘড়ী কেতিয়াও, আৰু শ্ল' হ'ব নালাগে। এক নম্বৰ। দুই নম্বৰ, ঘড়ী সদায় চলি থাকিব লাগে। ঘড়ী কেতিয়াও বন্ধ হৈ থাকিব দিব নালাগে। ঘড়ী ঘৰত থাকিলেও ই বিভিন্ন ধৰণৰ গ্ৰহ দোষ আৰু বাস্তু দোষ সূচায়। আপোনালোকে সেয়েহে সঠিক সময় দেখুওৱা ঘড়ী ঘৰত ৰাখিব, আৰু বন্ধ ঘড়ী থাকিলে সেইটো হয়তো মেকানিকৰ দ্বাৰা ঠিক কৰাই আনিব, নহ'লে যদি ঠিক নহয় তেনেহ'লে আপোনালোকে ঘৰৰ পৰা ইয়াক যি ধৰণে পাৰে বিদায় দিব, বাহিৰ কৰি উলিয়াই দিব। তৃতীয়তে, ঘড়ী কেতিয়াও দক্ষিণ দিশত ৰাখিব নালাগে। দক্ষিণ দিশৰ দেৱাল, দক্ষিণ দিশৰ ঘৰ, সেইবোৰত দক্ষিণ দিশৰ দেৱালত কেতিয়াও ঘড়ী ৰাখিব নালাগে। দক্ষিণ দিশৰ দেৱালত যদি আপোনালোকে ঘড়ী ৰাখে, তেনেহ'লে কি বাস্তুদোষ আৰু গ্ৰহদোষ আহি পৰে। সেয়া হৈছে, দক্ষিণ দিশৰ দেৱালত যেতিয়া ঘড়ী ৰখা হয় আৰু সেই ঘড়ীয়ে যেতিয়া টিক 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 কৰি সময় দেখুৱাই থাকে, তেতিয়া কিন্তু লাহে লাহে আপোনালোকৰ গৃহত বিভিন্ন ধৰণৰ ঋণাত্মক শক্তিৰ আগমন ঘটায়। সেই ঘড়ীয়ে কিন্তু টিক 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 কৰি আপোনালোকৰ গৃহত বিভিন্ন ধৰণৰ ঋণাত্মক শক্তি আনি উপজাই পেলায়। আৰু ঘড়ীৰ দক্ষিণ দিশৰ দেৱালত থাকিলে বিভিন্ন ধৰণৰ দুৰ্ঘটনাৰো সূচনা প্ৰদান কৰে। ঘড়ীয়ে দক্ষিণ দিশৰ দেৱালত থকা ঘড়ীয়ে সেই ঘড়ী যদি দক্ষিণ পশ্চিম কোণাৰ গৃহত, ৰুমত বা কোঠাত যদি থাকে, তেনেহ'লে ই কিন্তু অকাল মৃত্যুৰো সূচনা কৰে। গতিকে আপোনালোকে নিশ্চয়কৈ সাৱধান হ'ব, আৰু দক্ষিণ দিশৰ দেৱালত কেতিয়াও ঘড়ী ওলোমাই নাৰাখিব। যদি আছে, আজিয়েই খুলি পেলাওক দক্ষিণ দিশৰ দেৱালৰ পৰা ঘড়ী, আৰু সঠিক স্থানত আপোনালোকে ঘড়ী ৰাখক। এতিয়া প্ৰশ্ন উঠিব, ঘড়ী ৰখাৰ সঠিক স্থান কোনটো? ঘড়ী ৰখাৰ উত্তম স্থান হ'ল পূৰ্ব দিশৰ দেৱাল আৰু উত্তৰ দিশৰ দেৱাল। যদি আপোনালোকৰ গৃহত, আপোনালোকৰ কোঠাত পূৰ্ব দিশৰ দেৱালত ঘড়ী ৰখাৰ ব্যৱস্থা আছে, তেনেহ'লে পূৰ্ব দিশৰ দেৱালত ঘড়ী ৰাখক। যদি উত্তৰ দিশৰ দেৱালত ঘড়ী ৰখাৰ ব্যৱস্থা আছে, তেনেহ'লে উত্তৰ দিশৰ দেৱালত ঘড়ী ওলোমাই ৰাখক। নহ'লে তৃতীয়তে, যদি উত্তৰ দিশ আৰু পূৰ্ব দিশত আপোনালোকে ৰাখিব নোৱাৰে, তেনেহ'লে উপায়ন্তৰ হৈ আপোনালোকে পশ্চিম দিশৰ দেৱালতো ঘড়ী ৰাখিব পাৰে। কিন্তু কেতিয়াও
কাহানিও আপোনালোকে দক্ষিণ দিশৰ দেৱালত ঘড়ী নাৰাখিব। ঘড়ী সদায় এনেকুৱা ঠাইত ৰাখিব লাগে যাতে ঘড়ীৰ তলত কোনো ধৰণৰ দুৱাৰ বা খিৰিকী আহি নপৰে। আপোনালোকে মনত ৰাখিব, দুৱাৰ এখন পুৰণি কোঠা হওক বা মূল গেট হওক, মুখ্য দুৱাৰ হওক বা ঘৰৰ যিকোনো দুৱাৰ নহওক কিয়, দৰ্জা নহওক কিয়, দৌৰ নহওক কিয়, সেই দুৱাৰৰ ওপৰত কিন্তু আপোনালোকে কেতিয়াও ঘড়ী নাৰাখিব। ঘড়ী এনেকুৱা ঠাইত আপোনালোকে নাৰাখিব য'ত নেকি, যাৰ তলত নেকি পানী ৰখা হয়, পানীৰ পাত্ৰ আপোনালোকে ৰাখে, তেনেকুৱা স্থানত ঘড়ী নাৰাখিব। এয়া আছিল থুলমূলকৈ ঘড়ী ৰখাৰ সঠিক ঠাই আৰু ঘড়ী নৰখাৰ ঠাই বা ঘড়ীৰ বিষয়ে বিস্তৃত আলোচনা। আপোনালোকে নিশ্চয়কৈ আজিৰ ভিডিঅ'ত বিভিন্ন ধৰণৰ ঘড়ীৰ বিষয়ে জানিব পাৰিছে, বিভিন্ন ধৰণৰ কথা ঘড়ীৰ বিষয়ে আপোনালোকে জানিব পাৰিছে আৰু এই ভিডিঅ'ই আপোনালোকক বাৰুকৈ উপকৃত কৰিব। লগতে আপোনালোকৰ সুস্থতা আৰু দীৰ্ঘায়ু মই পৰম কৰুণাময় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকে ভালে কুশলে থাকক। ধন্যবাদ।